নমস্কাৰ সকলোকে। আজি মই বনাম নৰসিংহ পাতৰ সৈতে মাছৰ জোল। গতিকে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। একদম সাধাৰণ ৰেচিপি হয়, সকলোৱে বনাব জানেই, হ'লেও চবৰে বনোৱা পদ্ধতিবোৰ অলপ বেলেগ ধৰণৰ। গতিকেলৈ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। পাতকেইখিলা মই ছিঙি আনি ধুনীয়াকৈ ধুই এনেদৰে ঠাৰিৰ পৰা পাতকেইখিলা ছিঙি ল'লোঁ। আৰু আনফালে মই ডাঙৰ চাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ, ৩-৪টামান কেঁচা জলকীয়া ফালি লৈছোঁ, আদা নহৰু অকণমান খুন্দি লৈছোঁ আৰু নৰসিংহ পাতখিনি এনেদৰে মিক্সিত পিচি লৈছোঁ। আৰু এইফালে মাছ নিমখ হালধি সানি লৈছোঁ। মই শিঙি মাছ লৈছোঁ, আপোনালোকে যিকোনো মাছ ল'ব পাৰে। আৰু এতিয়া কেৰাহীখন গৰম হোৱাত মই মিঠাতেল দি দিছোঁ। মিঠাতেল দি মাছখিনি আগতীয়াকৈ ফ্ৰাই কৰি ল'ম। মাছখিনি মই আধা ফ্ৰাই কৰি ল'ম, ফুল ফ্ৰাই নকৰোঁ, যিহেতু মই মাছৰ জোল বনাম। আৰু আপোনালোকে নৰসিংহ পাতখিনি ইচ্ছা কৰিলে মিহি মিহিকৈ কাটি ল'বও পাৰে। মই মিক্সিত পিচি লৈছোঁ। এতিয়া মাছখিনি ফ্ৰাই কৰা হৈ গৈছে আৰু যিখিনি তেল ৰৈ গৈছে সেইখিনি তেলতে মই কাটি ৰখা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি ভালকৈ লৰাই দিছোঁ। এতিয়া লগতে খুন্দি ৰখা আদা নহৰু আৰু কেঁচা জলকীয়া কেইটা দি দিছোঁ। দি ভালকৈ লৰাই দিছোঁ। লৰাই দি অলপ সময় ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া এয়া প্ৰায় ৰঙচুৱা হৈছে। এতিয়া তাত জোখমতে হালধি দি দিছোঁ। এতিয়া আৰু আধা চামুচ ৰেড চিলি পাউডাৰ দিছোঁ। দি ভালকৈ গোটেইখিনি মিলাই দিছোঁ। এতিয়া তাত পিচি ৰখা নৰসিংহ পাতখিনি দি দিছোঁ। দি ভালকৈ লৰাই দিম গোটেইখিনি। এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। দি আকৌ ভালকৈ লৰাই দিছোঁ, গোটেইখিনি যাতে ধুনীয়াকৈ মিলি যায়। আৰু এতিয়া মই পানী দি দিছোঁ, নিজৰ জোখমতে পানী দিছোঁ। আৰু মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও নিজৰ জোখমতে পানী দিব আৰু গৰম পানীয়ে ব্যৱহাৰ কৰিব। এতিয়া এয়া ধুনীয়াকৈ উতল আহিছে। উতল আহিলত তাত ভাজি ৰখা মাছখিনি দি দিছোঁ। মাছখিনি দি ভালকৈ লৰাই দিছোঁ। আৰু এতিয়া কমেও 30 মিনিটমানৰ কাৰণে উতলিবলৈ দিম। আৰু এতিয়া 25-30 মিনিটৰ পিছত আঞ্জাখন হৈ গৈছে। ধুনীয়াকৈ কালাৰটো এয়া চেঞ্জ হৈ গৈছে আৰু অলপ ডাঠো হৈছে। আৰু এতিয়া নৰসিংহ পাতৰ সৈতে মাছৰ জোল ৰেডি হৈ গ'ল। গতিকেলৈ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ধন্যবাদ।